হেল্ল' ফ্ৰেণ্ডছ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই পিঠাগুড়ি অলপ খুন্দিছিলোঁ, তাকে আৰু পিঠাগুড়িৰ পৰা কিনো বনাওঁ তাকে আপোনালোককো দেখাম। আৰু আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই যাব। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু ওপৰতে থকা বেল আইকনটো অল কৰি ল'ব, যাতে মই দিয়া নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। এয়া কেৰাহীখনত অলপ ঠাণ্ডা পানী লৈ ল'লোঁ আৰু ইয়াতে অলপমান পিঠাগুড়ি লৈ ল'ম। মানে মই 4 চামুচ লৈছোঁ, যিহেতু আমাৰ মানুহ কম। সেয়ে আপোনালোকৰ যদি বেছি আছে তেনেহ'লে অলপ বেছিকৈ ল'ব আৰু অলপমান নিমখ দি দিছোঁ যাতে খাবলৈ ভাল লাগে। আৰু এতিয়া পিঠাগুড়িখিনি এনেকৈ গুলি ল'লোঁ। গুলি পেলাই গেছটো জ্বলাই তাৰ ওপৰত দি বহাই দিছোঁ। আৰু এতিয়া মই পিঠাখিনি লদা নোহোৱালৈকে লৰাই থাকিম। যেতিয়া লদা হ'ব তেতিয়া মই নমাই দিম। এয়া দেখিছে পিঠাখিনি এতিয়া এনেদৰে লদা হৈ গ'ল। আৰু এই পিঠাখিনি কাইলৈ খাবলৈ বেছি ভাল লাগে। আপোনালোকে এনেদৰে বনাই খাই চাবচোন, খাবলৈ ভাল লাগে। গৰম দিনত অৱশ্যে খাবলৈ বেছি ভাল, যিহেতু ঠাণ্ডা কৰি থয় পেটটো। সেয়েহে মই গৰম দিনত প্ৰায় এনেদৰে বনাই খাওঁ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। শেষত ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আজিলৈ বাই বাই।